এয়া আমি সুন্দৰপুৰৰ এই পাহাৰীয়া পৰিৱেশৰ আজি এই ডাৱৰীয়া বতৰত আমি পাহাৰৰ ওপৰলৈ উঠিব বিচাৰিছোঁ। আমি বাগান চাবলৈ গৈ আছোঁ। এয়া বহুত সাৱধানে উঠিবলগীয়া হৈছে। এয়া সাৱধানে উঠি আহিছোঁ আমি লাহে লাহে, ৰিক্স আছে। উঠি আহি আছোঁ আমি এটা ভাল লগা পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। সকলো আমি 4জন আহি আছোঁ। এয়া আমি আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ এটা খলাবমা যি ৰাস্তাৰ মাজেৰে আমি পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ। চিন্তা কৰিব লাগিব। বিশেষকৈ এয়া বাগান, এয়া গোমধানৰ বাগান। মাজে মাজে আমি কৈ আছোঁ, আমি আহি বহুত ওপৰ পালোহি পাহাৰৰ। এই বাগান চাই আছোঁ। এয়া আমি ইয়াৰ এজন বাসিন্দা। আমি তেওঁক দুআষাৰ তেওঁৰ পৰা জানিব বিচাৰিম ইয়াত কি কি খেতি এতিয়া ইতিমধ্যে আছে আৰু পৰিৱেশত থাকি কেনেকুৱা লাগে। আমি তেওঁৰ বিষয়ে তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ। খেতি দেখিছেই নহয়, কচু খেতি আছে, আপোনাৰ ৰঙালাও আছে, কোমোৰা আছে, ভেন্দি আছে, আপোনাৰ মাটিকঁঠাল আছে, আপোনাৰ চব খেতিয়ে আছে। একো খেতি মানে বাকী নাই আৰু। খেতি পাহাৰত মানে খেতি চব কিবা মানে যি খেতি বিচাৰে সেই খেতি, মৰাপাটৰ খেতি আছে, হয়, আপোনাৰ গোমধানৰ খেতি দেখিছেই। দেখিছোঁ। আৰু আপোনাৰ যি মানে চব্জি, জলকীয়া, হয়, আপোনাৰ জলকীয়া খেতি আছে। ভাবিলে আচৰিত নালাগেনে? ক'ৰ পৰা কৈছে? আমি সেই নিৰিবিলি কৈ দেখি আছে যে ৰিণিকি আমি তাৰ পৰা আহি এই বাটেৰে আহি আমি এতিয়া এইডোখৰত উপস্থিত হৈছোঁহি। এয়া চাওক কি এটা নিৰিবিলি পৰিৱেশ। আজি ডাৱৰীয়া বতৰ যদিও আমি ইয়ালৈ আহিছোঁ। এয়া চাওক এটা নিৰিবিলি পৰিৱেশ আমি দেখাব বিচাৰিছোঁ। এয়া সম্পূৰ্ণ আপুনি কি খেতি নাই, ইয়াত সম্পূৰ্ণ খেতিৰে ভৰপূৰ। এই পাহাৰৰ যি আপোনাৰ সৌন্দৰ্যময় পৰিৱেশ, এই পৰিৱেশৰ মাজত সঁচাকৈ বহুত ভাল লাগিছে। আজি আমি যদিও কৰোণা মহামাৰীয়ে সমগ্ৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ মাজতো আজি আমি অকণমান সময় উলিয়াই আমি ইয়াত উপস্থিত হৈছোঁহি। বিশেষকৈ আমাৰ লক্ষ্যটো বেলেগ, সেয়েহেতু আমি আজি এই বাগানখনত উপস্থিত হৈছোঁহি। ইয়াত আমি যিবিলাক মাটি কঁঠালৰ গছ দেখিছোঁ, আমি তেওঁলোকৰ পৰা এই গছৰ আমি সঁচ বিচাৰিছোঁ। ইয়াৰ কেনেধৰণে কৰিব পাৰি আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। ইয়াত কিছু ভাল লাগিছে ইয়াৰ পৰিৱেশৰ মাজত। আপুনি চাওক এই পাহাৰৰ যি পৰিৱেশ, এই পৰিৱেশত সঁচাকৈ আমি আকৌ তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ ইয়াত তেওঁলোকৰ কিমান বছৰ হ'ল আৰু তেওঁলোকে ধৰক ইয়াত থাকি কেনেকুৱা পাইছে এই পৰিৱেশৰ লগত, আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ। ধৰক খেতি কৰা 15 বছৰমান হ'ল এইটো আমি বাম খেতি কৰি থকা পাহাৰৰ কাষত। হয়, আৰু পাহাৰ এনেকৈ আঁতৰাই কিনি আমাৰ এনেকৈ ধৰক থলীয়া আমাৰ পানীৰ পৰা আমাৰ ধৰক সুবিধা নাই বেলেগ ভৈয়ামত কৰিবলৈ। হয়, তেনেধৰণৰ। আৰু ধৰক পাহাৰতে আমাৰ ধৰক যি খেতি কৰিবলগীয়া হ'লে আমি পাহাৰতে কৰোঁ। বাৰিষা আমাৰ বেছি খেতি, আমাৰ বাম খেতিটো বাৰিষা আমাৰ বেছি ভাল হয় মানে। হয়। সেইটো কাৰণে আমি বেছি বাৰিষামূলক খেতিটো কৰোঁ। আমাৰ পানী খেতিটো কৰোঁৱেই। হয়। আৰু ধৰক বাম খেতিও আমাৰ যথেষ্ট আমি পাহাৰতে কৰোঁ। হয়। ভৈয়ামত যেনেকৈ আমাৰ পানীৰ পৰা সুবিধা নাপাওঁ মানে। হয়। খেতি কৰিবলৈ, বাম খেতি কৰিবৰ কাৰণে। হয়। আৰু যিটো আপোনালোকে এনাউচ বাগানৰ যিটো খৰচ আপোনালোকে লৈ যাম বুলি ভাবিছে, হয়। এইটো আপোনালোকৰ মানে খৰচটো মানে আপোনালোকে মাঘ ফাগুনমহীয়া লগাব লাগিব। হয়। মাঘ ফাগুনমহীয়া লগালে আপুনি ধৰক আকৌ ধৰক সিটো বছৰত মানে আপুনি বহাগত গুটিটো লাগিব। বহাগ, জেঠ, আহাৰ, শাওনত আপুনি গুটিটো বিক্ৰী কৰিবলৈ আপোনাৰ তাৰমানে বিক্ৰী কৰিবলৈ আপোনাৰ মানে হৈ যাব, ভাল হ'ব। মানে। হয়, আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ।
আৰু কি কয় ইয়াৰ যিবিলাক মানুহ আপোনাৰ পাহাৰীয়া অঞ্চলৰ তেওঁলোকৰ পৰা কিবা অসুবিধা আপোনালোকৰ সন্মুখীন হয় নেকি কেতিয়াবা? অসুবিধা একো নাই, আমাৰ অসমৰ যিখিনি আমাৰ মানুহ, হয় আমাৰ অসমীয়া যিখিনি অসমীয়া মানুহ আদিৰ লগত আমাৰ ককাই ভাই নিচিনাকৈ মিলি জুলিয়ে আছোঁ। হয় হয় একো হাই কাজিয়া একো নাই এই সম্পৰ্কত। হয় হয় মানে আজিলৈকে হয় মানে তেনেকুৱা কাজিয়া মাজিয়া বোলা বস্তুটো নাই। হয় আমাৰ অসমীয়া সমাজো মানে গৈ পেলাই তাত খেতি কৰে, যি খেতি কৰি কুঁহিয়াৰ খেতি কৰিছে, হয় তাৰপৰা ধৰক আপোনাৰ বিভিন্ন শাক চব্জি খেতি কৰে, হয় বিভিন্ন খৰি মাৰিৰ পৰা চব ফালৰ পৰা আমাৰ সুবিধা। হয় হয় আৰু সেইকাৰণে আৰু তেখেতলোকেও আমাৰ লগত জতাইত হয় যিকোনো কাম এটা কৰিবলৈ মেলিবলৈ মানে বেপাৰ বিজনেছ কৰে হয় তেখেতলোকে, আদি যিখিনি আদি মানুহ হয় হয় সম্পূৰ্ণ মানে অসমীয়াখিনিৰ লগত মানে মিলিজুলি তেওঁলোকে বেপাৰ বাণিজ্য কৰি আছে আৰু। বেপাৰ বাণিজ্য কৰি আছে। ধৰক আমাৰ লেখাৱলীৰ পৰা ধৰক আমাৰ হয় কামপুৰলৈকে যিটো আমাৰ এলেকা, হয় হয় এই এলেকাটোত মানে আমাৰ যিটো আমাৰ হয় অসমীয়া মানুহৰ লগতে তেখেতলোকে যাতায়াত হৈ পেলাই মানে আজিলৈকে বেপাৰ বিজনেছ চলি হয় আছে, তেনেকৈ মানে কৰি আছে, খাই আছে আৰু মানে। হয় হয় ইয়াত বৰ বেছি আমাৰ হুলস্থুলৰ পৰিৱেশ নাই, হয় বৰ মানে আমাৰ ইয়াত ঠাণ্ডা পৰিৱেশ আমাৰ হয় জেগাডোখৰ। ইমান ঠিক মানে আছে, আমাৰ হুলস্থুলৰ পৰিৱেশ আপোনাক জেগা নাই। বহুত ধন্যবাদ জনাইছোঁ। আমি আৰু ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম এতিয়া। ব'লক ওপৰলৈ ৰবৰ বাগান ব'লক। আছে, ৰবৰ বাগান। এয়া আমি আৰু অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। তেওঁ ৰাবাৰ গছৰ বাগান আছে, আমি সেই বাগান চাবলৈ চেষ্টা কৰিম।